নমস্কাৰ বন্ধুসকল 18 জুলাই অৰ্থাৎ আজিৰ দিনটো কি কাৰণত বিশেষ হৈ পৰিছে সেই বিষয়ে জানো আহক 1918 চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ এগৰাকী বিখ্যাত ব্যক্তি নেলছন মেণ্ডেলাৰ জন্ম হৈছিল 1982 চনৰ আজিৰ দিনটোতে তামিল ছবি থামিজানেৰে ছবি জগতত পদাৰ্পণ কৰা আৰু দা হিৰোৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ জন্ম হৈছিল 1980 চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম ৰঙীন দূৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰচাৰ কৰা হৈছিল 1980 চনৰ আজিৰ দিনটোতে ASLV-3 যানখনেৰে ভাৰতত তৈয়াৰী প্ৰথম কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল 2002 চনৰ আজিৰ দিনটোতে ডক্টৰ APJ আব্দুল কালাম ভাৰতবৰ্ষৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল 2004 চনৰ আজিৰ দিনটোতে তামিলনাডুৰ কুম্বাকোণত এখন বিদ্যালয়ত জুই লাগি 90 জন শিশু শিক্ষাৰ্থীৰ মৃত্যু হৈছিল 2005 চনৰ আজিৰ দিনটোতে ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল 2008 চনৰ আজিৰ দিনটোতে জুনিয়ৰ এছিয়া কাপ হকীত ভাৰত চেম্পিয়ন হৈছিল আজি স্পেইনৰ ৰাষ্ট্ৰীয় দিৱস 1996 চনৰ আজিৰ দিনটোতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ স্মৃতি মন্ধনাৰ জন্ম হৈছিল ধন্যবাদ